ইনফিনিটি কমপ্লেক্স নাইবা তিনিটাৰে কেৱল বহি থকা সকলোৱে কোনোবাই কলম্বিয়া ইউনিভাৰ্চিটিত পঢ়ি আহিলে তাৰ কথা কৈছোঁ তোমালোকে বুজি চাই মই বুজিছোঁ তোমালোকে গম পাইছা কোনে লৈ আহিছিল কলম্বিয়া ইউনিভাৰ্চিটিৰ ডক্টৰেট ডিগ্ৰী কোনে গাইছিল মানুহে মানুহৰ বাবে গতিকে আৰু তোমালোকৰ সময়ৰ সমসাময়িক সময়ৰ পৰা উদাহৰণ দিওঁ গুগল মাও মইতো প্ৰিয় আমাৰ এটা এই কাৰণে কাৰণ তেওঁ কোনটো তোমালোকে যদি কোনো এটা সপোন আছিল কিতাপখন পঢ়া যায় তোমালোকে পঢ়া উচিত যে তেওঁ নিজে হাল বাই অসমীয়া মাধ্যমত পঢ়ি গাঁৱৰ পৰা গৈ আহি হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত তেওঁ কাম কৰিছে তোমালোকে কিয় নোৱাৰিবা পাৰি গৈ লাগিব পাৰিবা আৰু এটা কথা মই দেখিছোঁ যেতিয়া মই টিভিত পঢ়াইছিলোঁ ইণ্টাৰভিউ লওঁ আমি এডমিশ্যনৰ সময়ত আমি এটা কথা দেখা পাওঁ আমাৰ ল'ৰা ছোৱালীবোৰ খুব জানে দেই কোনো গুণেই কম নহয় ভাৰতৰ ইংৰাজী খালি এটা সংকোচ দিয়ে একদম সুপ্ৰতিষ্ঠিত মূল শ্বেফসকলে ব্লগ বনাইছে তেওঁৰ ওপৰত আৰু কৈছে যে আছামিজ কুজিন ইজ দ্য মষ্ট আণ্ডাৰৰেটেড যে আমি জনাই নাছিলোঁ নয়নমণিয়ে একান্তভাৱে বহুতে বাধা দিছিল এই ল'ৰাৰে বস্তু বনাই নেকি খাদ্য ৰান্ধে নেকি কাৰণ আমাৰ সমাজত ল'ৰাৰ এটা কাম ছোৱালীৰ এটা কাম বুলি আমাৰ কিছুমান লিংগ ভিত্তিক ধাৰণা আছে যে কিছুমান কাম ল'ৰাই কৰিব কিছুমানে ছোৱালীয়ে নয়নমণিয়ে ল'ৰা হৈ এই ধাৰণা ভাঙিলে অসমৰ মাষ্টাৰ চেফৰ প্ৰতিষ্ঠা কৰিলে ৰেষ্টুৰেণ্ট খুলিছে মই এইকাৰণে উদাহৰণ কৰিছোঁ ৰুবুল নয়নমণি যে তোমালোকক উদ্দেশ্য কৰিছোঁ নিজৰ ক্ষেত্ৰত যিটো বস্তু ভাল পোৱা উইথ পেশ্যন আবেগেৰে সেইটো কৰিবা প্ৰতিষ্ঠা কৰিবা নিজৰ দেশ নিজৰ জাতি নিজৰ ঠাই অঞ্চলৰ সেই কথাবোৰ আগুৱাই নিবা আৰু সময় সাপেক্ষ হ'ব দিব বৰ্তমান সময়ৰ লগত যিটো প্ৰাসংগিক হ'ব সেইমতে আমি দৃষ্টি থাকিব চলিবলৈ জানিব লাগিব কিন্তু কাৰণ এই পৃথিৱীখন এতিয়া বহুত প্ৰতিযোগিতামূলক হয়নে তোমালোকে সকলোৰ লগত প্ৰতিযোগিতামূলকভাৱে আগুৱাই যাব লাগিব আৰু মই অনুৰোধ জনাইছোঁ পিতৃ মাতৃসকল ইয়াত আছে আপোনালোকৰ আকাংক্ষা বহুত থাকিব পাৰে জোৰ জবৰদস্তি নকৰিব তেওঁলোকক সাৰ পানী দিব ফুল পানী ধুনীয়াকৈ ফুলে আৰু যিটো ক্ষেত্ৰতে ভাল সেইটো সম্পূৰ্ণ সহযোগ দিয়ক প্ৰতিজনেই দেখিব এইখিনি অকণমানি ভুল কৰিটো বিপদ ব্যক্ত হৈ যাব মোৰ দৃঢ় বিশ্বাস গতিকে আমি সমাজ সংস্কৃতি সদায় শুভবোধেৰে আগুৱাই নিব লাগিব পৰিৱৰ্তন অৱশ্যম্ভাৱী কিন্তু তাৰ লগতে আমি সেই পৰিৱৰ্তনৰ লগত খাপ খাই কেনেকৈ নিজস্ব সক্ৰিয়তা ৰাখি আগুৱাই যাব পাৰোঁ সেইটো চেষ্টা কৰিব লাগিব সংস্কৃতিটোৰ পৰিৱৰ্তনৰ ৰূপটোকো বুজিব লাগিব আৰু ঠিক জুবিন গাৰ্গৰ এটা কথা সকলোৱে বাৰে কৈ আছে যে অকল গামোচা পিন্ধিলে নহ'ব কিতাপ পঢ়িব লাগিব কিতাপ মানে অকল যে এনেকুৱা ধৰণৰ কিতাপ হ'ব লাগিব সেইটো নহয় আইডিয়া অফ বুক যিটো ধাৰণা কিতাপৰ ধাৰণা ফৰ্মেটটো বেলেগ হ'ব পাৰে লেপটপতো আপুনি কৰিব পাৰে মোবাইলতো কিন্তু কিতাপ বুক কালচাৰ বুলি যিটো কয় আমি কিতাপৰ যিটো সংস্কৃতি মানে এই হোৱাটছআপত খালি এটা কনভেনশ্যন গতিকে ডাঙৰ পণ্ডিত হৈ গ'লো এই ধাৰণাটো নহয় মূল যিখন কিতাপ এৰিষ্টটল পঢ়িছোঁ যদি সেই এৰিষ্টটলৰ মূল কিতাপখন পঢ়িব লাগিব দুটা উদ্ধৃতি পাই ওপৰুৱা জ্ঞান হ'লে নহ'ব মই ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কৈছোঁ যিকোনো ক্ষেত্ৰতেই হওক যিকোনো ক্ষেত্ৰত মই উদাহৰণ এটা পলিটিকেল চায়েন্সৰ পৰা দিছোঁ ফিলচফিৰ পৰা হ'লে নিশ্চয় জুবিন গাৰ্গে নাথিংনেছৰ কথা কৈছিল আমি ভাবাই নাছিলোঁ যে জুবিন গাৰ্গে নাথিংনেছ কৰিছে নিশ্চয় বুলি এজন বিখ্যাত দাৰ্শনিক যিটো শূন্যতাবোধৰ ধাৰণা তেওঁ কৰিছে এই আৰু যিমানেই মানুহে তেনেকুৱা ধৰণৰ সংস্কৃতি কিতাপ সংস্কৃতি পুস্তক সংস্কৃতিৰ লগত জড়িত হয় কি হয় মানুহৰ যিটো গভীৰতা ব্যক্তিত্বৰ গভীৰতা ডেপথ অফ পাৰ্চনেলিটি হয় সেইটো যাৰ থাকে তাৰ ক'তো মৰম নাই জীৱনত যদি অকলশৰীয়া হৈ পৰা তোমালোক কোনো নাই মানে সৰু ল'ৰা ছোৱালী কৈ আছে তাই এটা কোনো নাথাকিলেও কিতাপক সঙ্গী কৰি তোমালোক বহু দূৰ আগুৱাই যাব পাৰিবা গতিকে তোমালোকৰ শেষত এটা কথা ক'ম তোমালোকৰ হাতত বহুত প্ৰত্যাহ্বান দিব একচুৱেলি মই ভাবোঁ আমাতকৈ তেওঁলোকৰ জীৱন বেছি প্ৰত্যাহ্বানযুক্ত আমি বুজা উচিত আমি প্ৰায় লোকসকলক সমালোচনা কৰি থাকোঁ এইটো নকৰে সেইটো নকৰে কিন্তু তেওঁলোকৰ যি প্ৰত্যাহ্বান আমি কেতিয়া অনুভৱ কৰিছোঁ আমাৰ পৃথিৱীখন কিমান সহজ সৰল আছে আগৰ কথা মই নকওঁ আমাৰ দিনত 1890ৰ পৃথিৱীখন যথেষ্ট সৰল